तो हेलो एवरीवन गुड मॉर्निंग मोर चैनल आपनालोक पुनर्बार स्वागतम जनालो। तो ये ब्लॉग मैं स्टार्ट करिसु आज केदारनाथर 5 किलोमीटर आगफाले कारण काली आमी ट्रेकिंग स्टार्ट करिसिलु काली साइकेल লৈ পিনে। तो बोर्डत लिखा आছিলে 16 किलोमीटर মানুহ এজনক সুধিলো সম্পূৰ্ণ 25 किलोमीटर থাকে। तो काली आमी साइकेल লৈ যেনে তেনে 20 किलोमीटर আহিব পাৰিলো আৰু মোৰ ব্ৰেক চিঙি থাকিলে আৰু সাইকেলৰ অলপ প্ৰব্লেম দিলে আৰু সঞ্জীৱৰ অলপ অৱস্থা বেয়া হৈ গ'ল জ্বৰৰ কাৰণে। তো সেইটো কাৰণে আমি সাইকেল আৰু মোৰ ব্ৰেকটো থৈ দিলো মোৰ লাগতিয়াল বস্তুবোৰ ললো সৰু বেগত আৰু আহি পিনে কালি আমি টেন্ট পালো কম দামত মানে আমি কলো আৰু সাইকেলিষ্ট এটা আছে আৰু অসমৰ পৰা আহিছো। তো অলপ কম দাম কৰিলে এজনৰ 500 টকা গৈছিলে তো আমাক 200 টকাকে দিলে। তো কালি ইয়াতে থাকিলো আৰু এতিয়া আকৌ ট্ৰেকিং স্টাৰ্ট কৰিম। আজি কেদাৰনাথ মন্দিৰ আছে 5 কিলোমিটাৰ আপোনালোক চাব পাৰে 5 কিলোমিটাৰ বেছি দূৰ নাই আমাৰ। এইটো এটা সেকেন্ড দুটা পাহাৰ পাৰ কৰিলে বৰফৰ পাহাৰ তাতে আমাৰ কেদাৰনাথ মন্দিৰ আছে ভলে বাবাৰ। तो এতিয়া কিবা এটা খাই লওঁ তাৰপিছত আপোনালোকক লগ পাম। তো গাইজ আমি ট্ৰেকিং ষ্টাৰ্ট কৰিছিলোঁ 9:20 এতিয়া আমাৰ গ'ল 10:50। তো আমি এতিয়ালৈকে কমেও 2 ঘণ্টা হ'বই 1.5 ঘণ্টা হৈ গ'ল। তো আমি এতিয়ালৈকে কমেও 1 কিলোমিটাৰ কভাৰ কৰিলোঁ 1.1 কিলোমিটাৰ আৰু ৰাস্তা আপোনালোক চাব পাৰে কিমান ডাউনৰ পৰা আহিছোঁ। আৰু 3-4 বাজিব চাগে আজি। तो गाइस आमार पूरा केदारनाथ मंदिर আছে 2 किलोमीटर। तो आज तो धुनिया पाई जाम आज आमार सपन पूरा कमप्लीट हो যাব और आमार कमेও सम्पूर्ण 51 दिन हो गल। आज आम केदारनाथ पाई जाम और बेसि दूर ना 2 किलोमीटर आपनालोके बरफर पहाड़ गिटा देखि पाइছে हबाय किमान उसरे उसरे আছে बरफर पहाड़ गिटा और 2 किलोमीटर एकदम उसर गने बरफ हाथ धरि दिन आपनालोक देखाम और डाउनर पर आहि पिने पूरा अवस्था बेया हो गई। तो यार गाइस आज ভালো হৈ কেদাৰনাথ আৰু 405 কিলোমিটাৰ বাকি আছে। তো আপোনালোক চাব পাৰে সৰু মৰু দেখাইছে আমাৰ ভলে বাবাৰ মন্দিৰ কেদাৰনাথ। আজি পুৰা কাম দিন আমাৰ আজি সাকসেস কেদাৰনাথ আৰু এতিয়া বদ্ৰীনাথ বাকী আছে 4টা ধাম হৈ যাব আৰু বেছি দিন নাই। गाइस 51 दिन के मेहनत के बाद हम लोग फाइनली केदारनाथ मंदिर पहुंच चुके हैं। मेरे को रोना आ रहेगा सबसे। मेरे को भी रोना आ रहा है। कभी सोचा था इतना दूर आएगा? नहीं कभी नहीं सोचा था वो भी साइकिल लेके। साइकिल तो हम लोग नीचे रख दिए। गाइस 51 दिन मेहनत करने के बाद भाई এটা বাবা নাছিল আমি সাইকেল লৈ কেদাৰনাথ পাইছোঁ। আপোনালোক চাব পাৰে ইয়াত কেদাৰনাথৰ পিছফালে আমি আছোঁ আৰু ইয়াত আমি টেণ্ট লগাই থাকিম বুলি ভাবিছোঁ। যদি আছিলোঁ চকু পানী ওলাই গৈছিলোঁ ওচৰত যদি পানী পূৰা চকু পানী ভৰ্তি হৈ থাকিলে। গাইছ আৰু আপোনালোক চাব পাৰে কৈলাশ পৰ্বত ওচৰতে আছে বেছি দূৰ নাই আৰু এইপিনে পূৰা বৰফৰ পাহাৰ বৰফেৰে ভৰ্তি হৈ আছে পাহাৰকেইটা এইপিনে আছে। এতিয়া আমি টেনশ্যন ফিটিং কৰিলোঁ তাৰপিছত আপোনালোকক গোটেই দৰ্শন কৰাম আৰু আমি দৰ্শন কৰিম ৰাতি আমি আপোনালোকক আৰতিটো দেখুৱাব পাৰিম তাৰপিছত আৰু লগ পাম অলপ পাছত। तो गाइस আপোনালোকক আৰু এটা কথা জনাই দিওঁ আৰু কেদাৰনাথ মন্দিৰত যেতিয়া আৰতি হয় তেতিয়া পাহাৰ যোনটো আপোনালোকে দেখি আছে বৰফৰে ঢাকি আছে পুৰা তাতে আমাৰ ভোলেনাথে দৰ্শন দিয়ে কৈলাশ পৰ্বত ওচৰতে বেছি দূৰ নাই
তো তাতে উঠিবলৈ বহুত অসুবিধা হয়, সেইটো কাৰণেতো আমিতো যাব নোৱাৰোঁ। তো গাইছ আজিতো অলপ অৱস্থা আমাৰ বেয়া হৈ আছে, সেইটো কাৰণে আমি একো দৰ্শন ভালকৈ কৰিব নোৱাৰিলোঁ আৰতি টাইমটোতো। ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। বাই বাই।